জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে মুখ খুলিলে। CIDয়ে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক হাতত হেণ্ডকাপ লগাই বিমান বন্দৰৰ পৰা চুচুৰাই আনিলে, গ্ৰেপ্তাৰ কৰিলে। এটা ভাল খবৰ। আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতেই জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে মুখ খুলিছে। আজি আপোনালোকে গমেই পায়, আজি যোৰহাটৰ ষ্টেডিয়ামত জুবিন গাৰ্গৰ আদ্য চাদ্য পতা গৈছে। আপোনালোকে সকলোৱে গম পায়। তাৰ পৰাই গৰিমা বৌৱে সাংবাদিক বন্ধুৰ আগত কৈছে, কি বুলি কৈছে আপোনালোকে গম পাব। এনে দুটামান কথা কৈছে, আপোনালোকে শুনিব। মানে কি বুলি কৈছে আপোনালোকে গম পাব। মই আপোনালোকক কৈ দিম। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিলেহে আপোনালোকে গম পাব গৰিমা বৌৱে, জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে কি বুলি ক'লে। এনে দুটামান ভাষ্য দিছে, মই কৈ দিম, আপোনালোকক কৈ দিম। মই ইতিমধ্যে আপোনালোকক এই ভাল খবৰটো দিছোঁৱেই। সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত ইতিমধ্যে CIDয়ে বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ অনা গৈছে। এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ, ইতিমধ্যে গ্ৰেপ্তাৰ। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক এই সুযোগতে এটা ধন্যবাদ জনাইছোঁ। মুঠতে দুখী হাৰি যাব যাতে নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কি বুলি কৈছিল, হয়তো আপোনালোকৰ সকলো মনত আছে, যেন দুখীয়ে শাস্তি পাবই। যদি দুখীক যদি আমি শাস্তি দিয়াব নোৱাৰোঁ, আপোনালোকে 2024 চনত আমাক ভোট নিদিব, তেনেকৈ বুলি কৈছিল। আচলতে কিমান এজন ভাল মানুহ হ'লে এনে কথা ক'ব পাৰে। তো সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মই বহুত ভাল পাওঁ। আৰু যি কৰিম বুলি কয় নহয়, কৰি দেখায়, এইটোৱে কথা। তো সেইকাৰণে বহুত ভাল লাগে। তো আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, ইতিমধ্যে গ্ৰেপ্তাৰ কৰা গৈছে। তো গ্ৰেপ্তাৰ কৰাৰ পাছত লৈ অনা গৈছে, গুৱাহাটীত লৈ অনা গৈছে। আপোনালোকে হয়তো নিউজসমূহ চাই আছে যদি আপোনালোকে গম পাইছে ইতিমধ্যে। তো ময়ো নিউজসমূহ চাইহে এই খবৰখিনি আপোনালোকক দিছোঁ। মুঠত ভাল লাগিছে, এইটোৱে কথা ক'লোঁ। ইমানে ভাল লাগিছে নহয়, এই কালপিত কেইটাক যিহেতুকে গ্ৰেপ্তাৰ কৰিলে CIDয়ে, ভাল লাগিছে। এই কালপিত কেইটা মুঠত জীয়াই থকা কোনো অধিকাৰ নাই। কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। যাতে মানে এনেকুৱা শাস্তি পায় নহয়, যাতে এই শাস্তিটো এনেকুৱা শাস্তি হ'ব লাগিব নহয়, যাতে সেই শাস্তিটোৰ নাম শুনিলেই মানুহে ভয়ত কঁপি উঠে। বন্ধু বান্ধৱীসকল, তো মই কিবা ভুল কৈছোঁ নেকি? আপোনালোকেও কওক, মানে কি শাস্তি হ'লে শাস্তি হ'ব। যিহেতুকে আমাৰ সকলোৰে মৰমৰ, প্ৰাণৰো প্ৰাণ, হিয়াৰ আমঠু, বুকুৰ কুটুম, আমাৰ ভগৱান, নৱপ্ৰজন্মৰ স্বাৰ্থ ভগৱান, তো জুবিন দাক ইহঁতে ছিংগাপুৰত নি যি কৰিলেগৈ, আমি সকলোৱেতো কৈয়ে আছোঁ যেন এইটো এটা মৃত্যু, এইটো সাধাৰণ মৃত্যু নহয়। আমি সকলোৱেতো কৈয়ে আছোঁ। আৰু যোনটো দ্বীপত লৈ গৈছিল, সেই দ্বীপটো এটা ভুটীয়া দ্বীপ। সেই দ্বীপটোত স্থানীয় লোকে তাত নাযায়েই। সেই দ্বীপটোত এনে কি ৰহস্য আছে নাজানো, কৈছে সেই দ্বীপটোত এনে কি ৰহস্য আছে নাজানো। তো সেই দ্বীপটোত মানুহ নাযায়, কিন্তু ইহঁতি আমাৰ মৰমৰ, সকলো মৰমৰ হিয়াৰ আমঠু ভগৱান জুবিন গাৰ্গক সিহঁতি সেই দ্বীপটোত গৈ লৈ গ'ল। আৰু দ্বীপটোত গৈ নি ইহঁতি কি কৰিলে, প্লেনিং কৰি সেইসমূহ কথা আমাৰ ৰাইজে কৈ আছে যেন কেতিয়াও এইটো সাধাৰণ মৃত্যু নহয়। আৰু সেই যোনটো দ্বীপ, সেই দ্বীপটো হ'ল এটা কোৱাৰেণ্টাইন। যি মহামাৰী বেমাৰ আহে, সেই মহামাৰী বেমাৰ আহোঁতে ছিংগাপুৰত সেই দ্বীপটো কোৱাৰেণ্টাইন হিচাপে ব্যৱহাৰ কৰিছিল। বহুত মানুহ মৃত্যু হৈছিল। আৰু মৃত্যু কিৰিলি কেতিয়াবা মৃত্যুৰ যোনসকল লোক হয় নহয়, এটা কিছুমান মাতো ভাহি আহে। এনে এটা ভয়ংকৰ জেগা। কিন্তু সেই জেগাটোত ইহঁতি নি আমাৰ মৰমৰ জুবিন দাক ইহঁতি নি তাত পানীৰ লগত সাঁতুৰিব দি হেতালি খেলিলেগৈ। মুঠত দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাবই লাগিব, ইমানখিনিয়ে ক'লোঁ। তো আপোনালোকক এই খবৰটো দিলোঁ। আৰু আপোনালোকে গম পাব যেন গৰিমা বৌৱে সাংবাদিক বন্ধুৰ আগত কি বুলি ক'লে। মই এতিয়া কৈ দিব বিচাৰিছোঁ, এনে দুটামান কথা ক'লে। আচলতে কিবা এটা খবৰ আহিলে, ধৰি লওক সাংবাদিক বন্ধুসকলে গৰিমা বৌৰ পৰা মুখৰ ভাষ্য লয়। আৰু এই খবৰটো পোৱাৰ লগে লগে সাংবাদিক বন্ধুসকলে গৰিমা বৌক মানে কৈছে আৰু মানে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক CIDয়ে গ্ৰেপ্তাৰ কৰিলে। এই ক্ষেত্ৰত আপুনি কি ক'ব? তো তেতিয়াই কৈছে যেন আইনে যিটো কৰিব ভাল কামেই কৰিব। আৰু আইনে বিচাৰ কৰি যোনটো শাস্তি দিব, ভাল শাস্তিয়ে দিব। আইনৰ মানে আইনখনক মানে গৰিমা বৌয়ে বিশ্বাস কৰে, মানে আইনখনৰ কথা কৈছে। আৰু সেই কথাকেইটা শুনি বহুত ভাল লাগিল।
উত্তেজিত হৈ কিবা কৈ মানে কথাখিনি কোৱা নাই মানে মই ক'লোঁ নাই গৰিমা বৌ এনে এগৰাকী মহিলা এনে এগৰাকী নাৰী আনতকৈ ব্যতিক্ৰম ইমানে ধৈৰ্যশালী মানে ইমানে ধৈৰ্য শক্তি আছে এইটো কিন্তু ক'ব লাগিব কিন্তু তো সেই ষ্টেডিয়ামৰ যে আজি জুবিন গাৰ্গৰ আদ্য চাদ্য পাতিছে তাৰ পৰাই সেই মন্তব্য আগবঢ়াইছে মন্তব্যকেইটা ভাল লাগিল আচলতে আপোনালোকক ষ্টাৰ্টিঙতে কৈছিলোঁ যেন এই খবৰটো শুনা পাছতেই জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে মুখ খুলিছে বুলি কৈছিলোঁ নহয় আচলতে এনেদৰে কৈছে যেন ইহঁতক শাস্তি দিব লাগে জুবিন গাৰ্গক কিয় এনেকুৱা কৰিলে কি কৰিলে কথাটো ওলাব লাগে গম পাব লাগে সেই কথাটো কৈছে আচলতে গৰিমা বৌক সঁচাকৈ কি বুলি ধন্যবাদ দিম আপুনি ইমান সাহসী মহিলা আপুনি ইমানে ধৈৰ্যশীল আছে আপুনি ইমানে ধৈৰ্য শক্তি আছে আচলতে ক'ব লাগিব কিছুমান আমি ভিডিঅ' দেখা পাই আছোঁ দেই জুবিনদাৰ যি বিলীন হৈ গ'ল তো সেই খবৰ খাতি ল'বলৈ বা শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিনদাৰ ঘৰত গৈছিল তেতিয়া দুখত সকলো ভাগি পৰিছে তেতিয়া গৰিমা বৌৱে যোনসকলে দুখ প্ৰকাশ কৰিছে সিহঁতক মৰম চেনেহ কৰিছে মানে সিহঁতক শুশ্ৰূষা কৰিছে এই দৃশ্যখিনি কিন্তু এইটো ক'বই লাগিব কিন্তু মই ক'লোঁ নাই মানে এইটোৱে ক'লোঁ ইমান সুন্দৰকৈ মানে শুশ্ৰূষা কৰিছে সকলোকে ধন্যবাদ জনাইছে মই এইটোৱে ক'লোঁ আৰু ভগৱানক মই প্ৰাৰ্থনা জনাইছোঁ গৰিমা বৌক শক্তি দিয়ক মানে এই দুখখিনিৰ লগত যুঁজিব পৰাকৈ এনেকুৱা এটা শক্তি দিয়ক মানে সেই দুখখিনিক আঁতৰাই মানে নিজকে চম্ভালি থাকিবৰ কাৰণেই মানে ভগৱানক শক্তি দিবলৈ কৈছোঁ আৰু অলৰেডি ধৈৰ্য ধৰি আছেই বহুত একদম ক'লোঁ না বহুত সাহসী নাৰী বহুত একদম মানে ধৈৰ্যশীল থকা নাৰী এগৰাকী মানে ভাষাৰে বৰ্ণনা কৰিবলৈ গ'লে খুব কমেই হ'ব আৰু আপোনালোকেও গৰিমা বৌৰ পৰা শিকিবলগীয়া বহুত আছে কিছুমান নাৰী হ'লে মানে কি কৰিলে উত্তেজিত হৈ কান্দি কাটি চিঞৰ বাখৰ কৰি শেষ কৰিলেন কিন্তু গৰিমা বৌৰ পৰা শিকিবলগীয়া বহুত আছে সেইটো কাৰণে গৰিমা বৌক মানে এই সময়ত মানে মই ধন্যবাদ নিদিয়াকৈ থাকিব পৰা নাই বহুতে বহুত কথা উলিয়ালে গৰিমা বৌৰ কথা গৰিমা বৌ সেইখিনি কাণ দিয়া নাই আচলতে এইটো দুখতো মানুহ যোনসকল লোক ছ'চিয়েল মিডিয়াত আছে সকলো কথা কোৱা নাই বাৰু সেই লোকসকলে মানে ট্ৰল কৰিব নেৰিলে চাদৰ মেখেলাক লৈ ট্ৰল কৰিলে হিয়ৰ হেন্দুক ফুটটোক লৈ ট্ৰল কৰিলে মানে বিভিন্ন ধৰণৰ কথা আচলতে এতিয়া আপোনালোকে লাহে লাহে দেখি গৈ আছে যেন গৰিমা বৌ এনে এগৰাকী নাৰী সকলোৱে প্ৰশংসা কৰিব লাগিব সকলোৱে ধন্যবাদ দিব লাগিব এইটোৱে ক'লোঁ আৰু যোৰহাটত আজি আদ্য চাদ্য পতা গৈছে জুবিন গাৰ্গৰ আৰু সেইফালে আহিল ভাল খবৰ এই ভাল খবৰটো শুনি মই ৰখি থাকিবই নোৱাৰিলোঁ লগালগ আপোনালোকক খবৰটো দিছোঁ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক খবৰটো জনাওঁ বুলি আৰু আপোনালোকেতো গমেই পায় মই এনেকুৱা ধৰণৰ খবৰসমূহ এতিয়া বৰ্তমান সময়ত দি আছোঁ জুবিনদাৰ যোনটো কাণ্ডটো এই কাণ্ডটোৰ প্ৰথম দিনাখনৰ পৰা মাত মাতি আহিছোঁ অনাগত দিনলৈকে মাত মাতি গৈ থাকিম জুবিনদাই ন্যায় পাব লাগিব আৰু ন্যায় নোপোৱা পৰ্যন্ত মাত মাতি থাকিম এইটোৱে ক'লোঁ আৰু আপোনালোকক এই খবৰটো সকলো ৰাইজকে বিয়পাই দিবলৈ সকলো ৰাইজকে এই খবৰটো গম পাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এইটো কাৰণে মই ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছোঁ মই এনেকুৱা ধৰণৰ খবৰখিনি বৰ্তমান সময়ত দি আছোঁ আপোনালোকে খবৰসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।